নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এবাউট পলিটিকেল চেনেলটোত আকৌ পুনৰবাৰ স্বাগতম জনাইছো সো আজি আমি যেটো টপিক লৈ ডিসকাস কৰিম হেটো হৈছে ভাৰতীয় সংবিধানৰ 12টা অনুসূচীৰ বিষয়ে তেনেহলে বলক বন্ধুসকল আমি স্টাৰ্ট কৰো তেনেহলে আজি আমি যেটো টপিক লৈ ডিসকাস কৰিম হেটো হৈছে কি 12টা অনুসূচীৰ বিষয়ে 12 schedules of constitution ভাৰতীয় সংবিধানৰ 12টা অনুসূচীৰ বিষয়ে আজি আমি ডিসকাস কৰিম তো আগতে কি যেতিয়া আমাৰ সংবিধান বনা হৈছিল তেতিয়া কি আছিল শিডিউল আছিল 8টা এতে কি হল 12টা হল তো ফার্স্ট শিডিউলত কি হৈছে the list of states and union territories of India কিহৰ লিষ্ট বনা হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লিষ্ট বনোৱা হৈছে তাৰপিছত কি সেকেন্ড শিডিউল 2 নং অনুসূচীত fixation of salary of directors of different departmental authorities কি ফিক্স কৰা হৈছে বেতন ফিক্স কৰা হৈছে দৰমহা ফিক্স কৰা হৈছে বিভিন্ন ডিপাৰ্টমেন্ট বিলাক যেনে প্ৰেসিডেন্ট গভৰ্ণৰ চিফ জাস্টিস হাই কোৰ্টস এণ্ড সুপ্ৰিম কোৰ্টস জাস্টিস কন্ট্ৰোলাৰ অডিটৰ জেনেৰেল এণ্ড আদাৰ্স ৰাষ্ট্ৰপতি ৰাজ্যপাল মুখ্য ন্যায়াধীশ উচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয় সুপ্ৰিম কোৰ্ট আদিৰ কি কৰা হৈছে বেতন ফিক্স কৰা হৈছে তাৰ পিছত কি হৈছে থাৰ্ড শিডিউলত কি কৰা হৈছে the forms oaths or affirmation oaths মানে শপত গ্ৰহণ কৰা হৈছে taking the oath কিমান নং শিডিউলত থাৰ্ড শিডিউলত ফোর্থ শিডিউলত কি কৰা হৈছে allocation of seats in the ৰাজ্যিক পৰিষদ ফোর্থ শিডিউলত কি কৰা হৈছে কিহৰ সিট allocation কৰা হৈছে ৰাজ্যিক পৰিষদৰ আসন আবণ্টন ব্যৱস্থা কৰা হৈছে কিমান নং শিডিউলত ফোর্থ শিডিউলত ফিফথ শিডিউলত কি কৰা হৈছে 5 নং শিডিউলত এডমিনিষ্ট্ৰেশ্যন এণ্ড কন্ট্ৰোল সিস্টেম অফ শিডিউল এৰিয়াজ এণ্ড শিডিউল ট্ৰিবেছ 5 নং শিডিউলত কি কৰা হৈছে 5 নং শিডিউলত অনুসূচিত অঞ্চল আৰু অনুসূচিত জনজাতিসমূহৰ কি কৰা হৈছে এডমিনিষ্ট্ৰেশ্যন এণ্ড কন্ট্ৰোল কি প্ৰশাসন আৰু নিয়ন্ত্ৰণ ব্যৱস্থা কৰা হৈছে ফিফথ শিডিউলত Sixth schedule কি কৰা হৈছে administrative system of scheduled areas in the state of Assam, Meghalaya, Tripura and Mizoram. 6 নং schedule কি কৰা হৈছে অসম মেঘালয়া ত্ৰিপুৰা আৰু মিজোৰামত কি কৰা হৈছে এই ৰাজ্য কেইখনৰ কি প্ৰশাসন ব্যৱস্থা কৰা হৈছে administrative system. 7th schedule 7 নং schedule কি কৰা হৈছে decentralization of function and powers of the center and state governments. The union list, state list and the concurrent list. 7 নং শিডিউলত কি কৰা হৈছে 7 নং শিডিউলত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ কি কৰা হৈছে মাজত কাৰ্য আৰু ক্ষমতাৰ বিতৰণ কৰা হৈছে decentralization of function and powers. কিহৰ যে তিনিটা সূচীৰ কি the union list, state list and concurrent list. কেন্দ্ৰীয় সূচী ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী 8th schedule 8 নং শিডিউলত কি কৰা হৈছে লিষ্ট অফ 22 অফিচিয়েল ল্যাঙ্গুয়েজেস স্যাংশনড বাই দ্য কনস্টিটিউশন অফ ইন্ডিয়া 8 নং শিডিউলত কি কৰা হৈছে কি স্যাংশন কৰা হৈছে 22টা অফিচিয়েল ল্যাঙ্গুয়েজ 22টা সৰকাৰি ভাষা কি কৰা হৈছে অনুমোদিত কৰা হৈছে কিমান নং শিডিউলত 8 নং শিডিউলত 9th schedule 9 নম্বৰ শিডিউলত কি কৰা হৈছে provisions as to validation of certain acts and regulations land tax industry কি কৰা হৈছে 9th schedule কি কৰা হৈছে ভূমি পট্টা কৰা হৈছে মানে land tax ভূমি মানে মাটিটো পট্টা যে কৰে নিজৰ নামত তুলিলে হেতু ভূমি পট্টা land tax মানে কি land tax মানে হৈছে কি মাটিৰ যে নামত কৰে হেতু ৰেলৱে ইণ্ডাষ্ট্ৰি আদি সম্বন্ধীয় ব্যৱস্থা কিমান নং শিডিউলত কৰিছে 9th schedule তাৰ পিছত কি 10th schedule 10 নং শিডিউলত কি কৰা হৈছে যে provisions for disqualification on the basis of discertain or defection 10th schedule কি কৰা হৈছে কি provisions কৰা হৈছে যে provisions for disqualification on the basis of discertain or defection মানে কি দেখতেক বা দলত্যাগৰ ভিত্তিত অযোগ্য ঘোষণা কৰাৰ ব্যৱস্থা কৰা হৈছে 11th schedule কি কৰা হৈছে পাৱাৰ অথৰিটি এণ্ড ৰেসপন্সিবিলিটিজ অফ পঞ্চায়তৰ কি কৰা হয় ক্ষমতা কৰ্তৃত্ব দায়বদ্ধতা আদিৰ কি কৰা হয় 11th schedule আদি দায়বদ্ধতা আদিসমূহ কিমান নং শিডিউলত কৰা হৈছে 11th schedule
1993 চনৰ 73তম সংশোধনীত দাদা এইটো সংশোধিত কৰা হৈছে যেনে 11 শিডিউলত কি কৰা হয় যে পাৱাৰ অথৰিটি এণ্ড ৰেছপন্সিবিলিটিজ অফ পঞ্চায়তৰ কি পাৱাৰ অথৰিটি আৰু ৰেছপন্সিবিলিটিজ কৰা হয় এই কিমান নং শিডিউলত 11 শিডিউলত 12 শিডিউল 12 নং অনুসূচিত কি কৰা হৈছে 3 টাইপছ অফ মুনিচিপাল সিস্টেমছ পাৱাৰ অথৰিটি ৰেছপন্সিবিলিটিজ কি কৰা হৈছে 12 শিডিউলত তিনি ধৰণৰ কি কৰা হৈছে পৌৰ নিকায় ব্যৱস্থা মানে মুনিচিপাল সিস্টেমৰ কি কৰা হৈছে পাৱাৰ অথৰিটি আৰু ৰেছপন্সিবিলিটিজ ক্ষমতা কৰ্তৃত্ব আৰু দায়বদ্ধতাসমূহৰ কিমান নং শিডিউলত কৰা হৈছে 12 শিডিউলত